আমি রাজীব ভদিয়ার মাতৃ আছে, জ্যেষ্ঠ ভাতৃ আছে, কনিষ্ঠ ভাতৃ রাজীব ভদিয়ার পুত্ৰ ভতিজী আমি প্ৰত্যেকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাজীব ভদিয়াৰ মাতৃ আমাৰ লগত আছে, জ্যেষ্ঠ ভাতৃ আছে, কনিষ্ঠ ভাতৃ আছে, ভতিজী আছে। আমি প্ৰত্যেকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া ৰাজীব ভদিয়াৰ পৰিয়াল, আমাৰ মাজত ৰাজীব ভদিয়াৰ সহধৰ্মিনী উপাসনা বকলিয়াল গগৈ, ৰাজীৱ ভদিয়াৰ সুযোগ্য পুত্ৰ ৰিভু গগৈ, মাতৃ, জ্যেষ্ঠ ভাতৃ, কনিষ্ঠ ভাতৃ আৰু ভতিজী আমাৰ মাজত উপস্থিত আছে। প্ৰত্যেককে আমি ৰাজীৱ ভদিয়াৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অংশগ্ৰহণ কৰিব। ৰাজীৱ ভদিয়া অমৰ হওক, ৰাজীৱ ভদিয়া অমৰ হওক, রাজীব ভদিয়া অমৰ হওক, রাজীব ভদিয়া অমৰ হওক, রাজীব ভদিয়া অমৰ হওক। জয় অসম, জয় অসম, জয় অসম। সমৰাজ্যৰ জ্ঞাতাৰ্থে এটা অনুৰোধ জনাইছোঁ যে প্ৰত্যেক পিছতে আহি আজি আমাৰ বিধায়ক শ্ৰী পুৰেণ ফুকনদেৱে আমি সকলোকে আজি এই অনুষ্ঠানটোলৈ উষ্ম আদৰণি আৰু স্বাগতম জনাইছোঁ। ভৱিষ্যত দিনতো ৰাজীৱ ভদিয়াৰ যি জীৱন ক্ৰমণিকা, তেওঁৰ যি গীত পৰিৱেশনৰ যি যাত্ৰা, এই যাত্ৰা যাতে আমি সকলোৱে একত্ৰিতভাৱে গোটেই অসমব্যাপী তেওঁক অন্য এক মাত্ৰা দিব পাৰোঁ, তাৰ চিন্তা চৰ্চা নিশ্চিতভাৱে সকলোৱে কৰি আছে। আমি ৰাজীৱ ভদিয়াক একেবাৰে ওচৰৰ পৰা পাইছোঁ। ৰাজীৱ ভদিয়া আমাৰ প্ৰাণৰ এগৰাকী গণশিল্পী। এই সন্মান যিহেতু ফুকনদেৱক আমি স্বাগতম জনাইছোঁ আৰু উপাসনা বকলিয়ালক আমি এই স্থানলৈ নিমন্ত্ৰণ কৰি সকলো পৰিয়ালবৰ্গক আমি এই আধাৰ স্থাপনত আগবঢ়াওঁ নৱগত জনাইছোঁ। ৰবাৰী পৰ্যটন মেলাৰ কাৰ্যকৰী সভাপতি বৈদ্য বৰা, সভাপতি লক্ষণ চাৰিকা ফুকন, গড়বুঢ়া, প্ৰদীপ বৰা, আমাৰ যিসকল আছে সকলোকে আমি আদৰ জনাইছোঁ। জ্যেষ্ঠজনলৈ মোৰ সেৱা জনাইছোঁ, কনিষ্ঠজনলৈ মৰম জনাইছোঁ। আজি আচলতে মই প্ৰথম শিলবাৰী অঞ্চললৈ প্ৰথমবাৰ আহিছোঁ। প্ৰথমবাৰ আহোঁতেই মই মানুহজনৰ স্মৃতি ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈহে আহিব পালোঁ। মোকো কেতিয়াবা লৈ যাব ফিলবাৰীলৈ, সুৰজিতৰ ঘৰলৈ যাম, লৈ অহাৰ কথা দিয়ে, কিন্তু সময় সুবিধা নিমিলে কোনো সময়তে। এই মঞ্চখনেই তেখেতৰ জীৱনৰ অন্তিমখন মঞ্চ আছিল। ইয়াতে দুটি গীত পৰিৱেশন কৰি তেখেতৰ কণ্ঠ চিৰজীৱনলৈ স্তব্ধ হৈ পৰিল। ৰাইজৰ ইমান মৰম আৰু আশীৰ্বাদ, প্ৰেৰণা, এইখিনিৰ বাবে মই আজি ইয়ালৈ আহিব পাৰিছোঁ, সাহস পাইছোঁ। পৰিয়ালটোৱে সদায় আমাৰ ঘৰলৈ, সেইকেইদিনৰ দৰে সদায় আমাৰ ঘৰলৈ মানুহবোৰ গৈ থাকে আমাৰ খবৰ খাতি ল'বলৈ।
গাঁওখন চাবলৈ, তেখেতৰ সমাধিস্থলটো চাবলৈ। এই মানুহৰ উপস্থিতিবোৰ আচলতে আমাৰ বাবে সাহস, অনুপ্ৰেৰণা। এই সাহসতেই মই ল'ৰাটোক ডাঙৰ কৰিম। সকলোৱে আশীৰ্বাদ কৰিব অনাগত দিনত। ইমান দিনে আশীৰ্বাদ কৰিয়ে আছে আপোনালোকৰ আশীৰ্বাদ সদায় আমি পাই আছোঁ। অনাগত দিনতো কামনা কৰিছোঁ। ক'বলৈ আচলতে মোৰ বহু কথাই আছে, কিন্তু ভাষাৰ অভাৱ, শব্দৰ অভাৱ হৈছে এই মুহূৰ্তত। সন্মানীয় বিধায়ক মহোদয়লৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ স্মৃতি ভৱনটোৰ বাবে, পুঁজি আগবঢ়াই দিয়াৰ বাবে, পুঁজি মুকলি কৰি অনাৰ বাবে। এই ঠাইখিনিত ৰহবাৰী পৰ্যটন মেলাত তেখেতৰ স্মৃতি সদায় থাকি যাব। আপোনালোকেও, মই অনুভৱ কৰিছোঁ, আপোনালোকেও হয়তো মোৰ মানুহজনক কেতিয়াও পাহৰি নাযাব। ৰহবাৰী পৰ্যটন মেলাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। জিলিকি উঠক ৰহবাৰী পৰ্যটন মেলা। আৰু একো নকওঁ এই মুহূৰ্তত। ধন্যবাদ।